নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখাব বিচাৰিছো কুঁহিয়াৰ ৰসৰ পৰা কেনেদৰে গুড় প্ৰস্তুত কৰা হয়। হয়তো বহুলোকে জানেও ন, জানে যদিও যিসকল লোকে নাজানে আপোনালোকক দেখাব বিচাৰিম। দেখিবলৈ পাইছে প্ৰথম অৱস্থাত কুঁহিয়াৰ পৰা কুঁহিয়াৰখিনি কাটি আনি কুঁহিয়াৰখিনি চাফ চিকুণ কৰি তাৰ পিছত আপোনাৰ এনেদৰে মেচিনত কুঁহিয়াৰ ৰসখিনি উলিওৱা হয়। কাৰণ কুঁহিয়াৰ ৰসখিনিতে প্ৰায় 2জনৰ পৰা 3জন মানুহৰ প্ৰয়োজন হয়। এজনে ধৰি কুঁহিয়াৰখিনি ভৰাব লাগে, এজনে কুঁহিয়াৰ ৰসখিনি যোন ফালেদি নিগত হৈ আছে সেইখিনি অলপ চাফ চিকুণ কৰিব। তাৰপিছত কুঁহিয়াৰ যিখিনি জাবৰ বা কুঁহিয়াৰ যিখিনি চেপাৰ পাছত জাবৰ ওলায় সেইখিনি পিছফালে আপোনালোকে দেখিবলৈ পাইছে যে কেনেদৰে চাফ চিকুণ কৰি আছে। সেইখিনি আপোনালোকে দেখিছে, সেইখিনি ক্ৰমান্বয়ে চাফ কৰি উলিয়াই নিব লাগে, নহ'লে ফচি যোৱাৰ সম্ভাৱনা থাকে। যথেষ্ট কষ্টদায়ক হয়। আপোনাৰ 3জন মানুহ আপোনাৰ লাগিব লাগে, এজনে কুঁহিয়াৰ দিব লাগে। আপোনাৰ এনেদৰে মেচিনত কুঁহিয়াৰখিনি আনি এনেকৈ ৰসটো উলিয়াই তাৰপিছত আপোনালোকক ৰসখিনি নি এটা প্ৰকাণ্ড কেৰাহীত আপোনাৰ ৰখা হয়। ৰখাৰ পিছত আপোনাৰ চাই থাকক, আপোনালোকে মই দেখুৱাম ভিডিঅ'টো আপোনালোকে কেনেদৰে আপোনাৰ কুঁহিয়াৰখিনি এটা প্ৰকাণ্ড কেৰাহীত ৰাখি গৰম কৰা হয়। প্ৰায় 3 পৰা 4 ঘণ্টা গৰম কৰা হয়। আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। এতিয়া তেখেতলোকে কুঁহিয়াৰ এনেদৰে এই প্ৰকাণ্ড কেৰাহী ৰখা এইখিনি আপোনালোকক দেখুৱাব পাইছে যে এইখিনি গৰম কৰাৰ পিছৰ পৰ্যায় এইখিনি আপোনালোকে দেখিবলৈ পাইছে। এনেদৰে গৰম কৰি গুড়খিনি 3-4 ঘণ্টা গৰম কৰাৰ পিছত এনে এটা পৰ্যায় পায়গৈ। এইখিনি আপোনাৰ গুড়ত পৰিণত হৈছে। এই গুড়খিনি আপোনাৰ এটা টিঙত ভৰোৱা হয়। টিং বা যিকোনো বাচন ভৰোৱাৰ পিছত প্ৰায় 2-1.5 ঘণ্টাৰ পিছত গুড় বনোৱা সম্পূৰ্ণ হৈ যায়। আপোনালোকক দেখাই আছোঁ, চাব কেনেদৰে আপোনাৰ কুঁহিয়াৰ ৰসখিনি ৰখা হয়। চাই থাকক, এনেদৰে কুঁহিয়াৰ ৰসখিনি এটা প্ৰকাণ্ড কেৰাহীত ৰখা হয়। ৰখাৰ পিছত আপোনাৰ ইয়াৰ তলত আপোনাৰ জুই দিয়া হয়। দেখি পাইছে এটা প্ৰকাণ্ড কেৰাহীত আপোনাৰ কুঁহিয়াৰ ৰসখিনি চাকি পিনি ৰখা হৈছে। ৰখা এনেদৰে ৰাখি আপোনাৰ এই কেৰাহীটোৰ এটা প্ৰকাণ্ড কেৰাহীৰ তলত জুই দিয়া হয়। আপোনাৰ জুইৰ কাৰণে বিশেষ খৰিৰ প্ৰয়োজন নাই। দেখিবলৈ পাইছে আপোনাৰ খৰিৰ প্ৰয়োজন নাই। কুঁহিয়াৰ ৰসৰ যিখিনি আপোনাৰ জাবৰ আছে, এই জাবৰে আপোনাৰ জুই এইখিনি 4-5 ঘণ্টা গৰম হোৱাৰ পিছত আপোনাৰ নমাই আপোনাৰ গুড়ত পৰিণত হয়। সেইখিনি আপোনাৰ টিং বা যিকোনো বাচনত আপোনাৰ 1-2 ঘণ্টা ৰখাৰ পিছত গুড় প্ৰস্তুত হয়। একচুৱেলি বহুত কষ্টকৰ হয়। দেখিবলৈ পাইছে আপোনালোকে। ভিডিঅ'টো ইমানেই। আজিলৈ ধন্যবাদ। জয়